তো আজি আমি এতিয়া দুপৰীয়া ওলাই আহিছোঁ, ঘৰত ভাত নাখাওঁ বুলি ভাবিলোঁ। 1 নম্বৰ খানা 90 টকাত ভেজ থালি, পৰ্ক থালি 160। ভেজ থালি আহি গ'ল। ভেজ থালিত 1 2 3 4 5 পৰ্ক কাৰী। পৰ্কটো আল্টিমেট হৈছে। খানাবোৰ কোনে বনালে? ভাজি মই বনাইছোঁ। ৰাইজে খাই কেনেকুৱা পাইছে? হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? তো আজি আমি এতিয়া দুপৰীয়া ওলাই আহিছোঁ মানে খানা খাবলৈ। তো আজি ঘৰত ভাত নাখাওঁ বুলি ভাবিলোঁ। কেপি চাৰিআলিৰ পৰা যদি আপোনালোক মেলা চকৰ ফালে সোমাই তেতিয়া এখন নতুনকৈ হোটেল খুলিছে। তো আজি ভাবিলোঁ তাতে বোলো এপাক খানাটো খাই চাওঁ, তো কেনেকুৱা হয়। তো ব'লক আপোনালোক লগ পাই আছোঁ। এইটো হৈছে এণ্ট্ৰেঞ্চটো। এণ্ট্ৰেঞ্চটোত সুন্দৰকৈ কিছুমান ইয়াত কথা লিখা আছে। সন্মান হ'ল আপুনি আনক যিমান বেছি সন্মান দিব তাতকৈ বহুত বেছি সন্মান তেওঁৰ পৰা উভতাই পাব। ইফালে লিখা আছে পৃথিৱীৰ প্ৰতিটো সম্পৰ্কৰ মাজত এটা শব্দ থাকে আৰু সেই শব্দটোৱে হৈছে বিশ্বাস। সুন্দৰকৈ হোটেলখন সজাইছে একদম পূৰা মানে একদম আমাৰ অসমীয়া ষ্টাইলত আৰু একদম পূৰা দেখিছেনে? খুব টাং লিখা আছে তাত। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? বৰ্তমান মই আছোঁ শিৱসাগৰ এখন খুব ধুনীয়া নতুনকৈ খোলা হোটেল। হোটেলখনৰ নাম হৈছে মুংমাও। নামটো যেনেকুৱা মানে আপোনাৰ শিৱসাগৰখন যিহেতু টাই সংস্কৃতিৰ কাৰণে পূৰা ফেমাছ, ঠিক তেনেকৈ টাই সংস্কৃতিৰ লগত সামঞ্জস্য ৰাখি হোটেলখনৰ নাম দিছে মুংমাও। আৰু হোটেলখনৰ পৰিৱেশটো চাওকচোন কি ধুনীয়া দেখিছেনে? একদম কেনেকুৱা ধুনীয়াকৈ সজাইছে। কোনো একদম মানে আধুনিকতাত বেছি যোৱা নাই। আমাৰ যিবোৰ মানে টাই সংস্কৃতিৰ যিবোৰ বস্তু আছে গোটেই বস্তু আৰু মানে আমাৰ অসমীয়া সমাজত যিবোৰ বস্তু প্ৰচলিত হয় সেই বস্তুবোৰ ৰাখি পেলাই একদম সুন্দৰকৈ হোটেলখন সজাইছে তেওঁলোকে। আৰু ইয়াৰ খুৰা আছে, খুৰাই হোটেলখন নতুনকৈ খুলিছে। খুৰা কিমান দিন হ'ল হোটেলখন খোলা? 2 মাহ হৈছে ন? আৰু ঠিকে আছেনে ৰেচপঞ্চ? তো বন্ধুসকল, ফাইনেলি আমি বহিলোঁ আৰু বহি পেলাই আমি আমাৰ অৰ্ডাৰ কৰিলোঁ। তো এইখন হৈছে মেনুখনত আপোনালোকে ষ্টিল কৰি চাই ল'ব পাৰিব কি আছে। তো আমি ভেজ থালি অৰ্ডাৰ কৰিছিলোঁ। আফটাৰ 10 মিনিটছমানৰ পিছত আমাৰ ভেজ থালি আহি গ'ল। ভেজ থালি নহয়, 2খন চিকেন থালি আহি গ'ল। তো চিকেন থালিত আপোনালোকৰ আইটেম ভালেমানকেইটা দিছে। 1 2 3 4টা চিকেনটো আছে, 5টা 6টা 7টা আৰু এইফালে আপোনাৰ পাপৰ আছে 8টা, ভাতটোৱেদি 9টা, মানে 10টামান আইটেম হ'ব। আৰু এইফালে আহি গ'ল এখন মোৰ পৰ্ক থালি। তো পৰ্ক থালিটো একে ছেইম আইটেম আছে। লগত আছে আপোনাৰ গাহৰিটো আছে, আৰু গাহৰিটো মানে কালাৰটো বিৰাট ধুনীয়া দেখিছেনে? আৰু ইয়াতো সেই একেই ছেইম মানে ভেজ থালিখনেই হয়। ভেজ থালিখনৰ লগতে আপোনালোকক চিকেন লাগিলে চিকেন দি দিব, পৰ্ক লাগিলে পৰ্ক দিব। আৰু পৰ্কৰ কালাৰ দেখি একদম মানে বিৰাটেই ধুনীয়া বনাইছে। আৰু এতিয়া অকণমান টেষ্ট কৰি চাওঁ কেনেকুৱা হৈ যায়। মই প্লেইন দাইলটো লৈ ভাতটো টেষ্ট কৰিলোঁ। সঁচা একদম প্লেইন দাইলটো বিৰাট ধুনীয়া বনাইছে। আৰু ভাতৰ চাউলকেইটা বিৰাট ধুনীয়া। আৰু লগতে তেওঁলোকে কণী আৰু মানে সেই শাকৰ এটা ভাজি বনাইছিলে, মানে লাও আগ যেন পাইছোঁ দেই। লাও আগৰ লগত মানে কণী দি পেলাই একদম মিহিকৈ মানে হাতটো কুটি পেলাই বনাইছিলে। বিৰাটেই টেষ্টি হৈছিলে খাবলৈ, খাই বিৰাট ভাল লাগিলে। সঁচাকৈ খানাটো সঁচাকৈ ধুনীয়া। আৰু লগত দিছিলে বেতগাজৰ ভাজি। তো এইটো মানে ছিজনত বেতগাজ খোৱাই নাছিলোঁ, আজি বেতগাজো খালোঁ। আৰু বেতগাজটো বিৰাটেই ধুনীয়া হৈ যায়। আৰু পিঁয়াজ আৰু নেমু চেমু এইবোৰ লগতে আছে। আৰু ফাইনেলি তাৰমানে পৰ্কটো টেষ্ট কৰোঁ দেই। পৰ্কৰ পিচটো দেখিছেনে কি ধুনীয়া? আৰু মানে ইমান ধুনীয়াকৈ পৰ্কটো সিজিছে ন, মুখত দিয়াৰ লগে লগে মানে একদম গলি গৈছে। আৰু টেষ্টটো বিৰাটেই ধুনীয়া। মা মছলা ইমান ইউজ কৰা নাই, জ্বলা চলাও বেছিকৈ ইউজ কৰা নাই, একদম জোখত। আৰু এটা চাটনি বনাইছিলে আমৰ, আৰু চাটনিটো বিৰাটেই টেষ্টি হৈছিলে। তো ভাতকেইটা খাই মানে ইমান ভাল লাগিছে ন। আকৌ এবাৰ ভাত লৈ ল'লোঁ আৰু এতিয়া মানে পৰ্কে দি পেলাই লাষ্টৰ মানে ভাতখিনি ফিনিছ কৰিছোঁ। আৰু সঁচাকৈ খানা বিৰাটেই ধুনীয়া আছিলে। মানে কি ক'ম আৰু, খানা আপোনাৰ কোৱালিটিও ভাল আৰু মানে পূৰা হাইজেনিক, একদম চাফ চিকুণ। আৰু খানা কোৱালিটি কেনেকুৱা আমাৰ এই থালিখন দেখিলে গম পাব। দেখিছেনে আমাৰ 3টাই থালি পূৰা ফিনিছ। খানা খালোঁ, খানা একদম 1 নম্বৰ খানা, মা মছলা একো নাই, একদম সুন্দৰ খানা। আৰু যিবোৰ মানে আচলিত পাইছে না, মানে খুৰীয়ে নিজে বনাইছে বুলি কৈছে। ভিতৰত কথা পাতিছিলোঁ মই। তো মই আছোঁ এতিয়া খুৰীৰ লগত। আজি খানা খালোঁ, বিৰাটেই সুন্দৰ খানা দিলে। আৰু খুৰীয়ে কৈছে যে কওকচোন খানাবোৰ কোনে বনাইছে? ভাজি চাজি কোনে বনাইছে? মই বনাইছোঁ। ভাজি চাজি চব খুৰীয়ে নিজে বনাইছে, বিৰাটেই সুন্দৰ খানা। চব নিৰামিষ, মা মছলা নাই। অঁ, তেনেকৈ প্লেইনকৈ বনাইছোঁ আৰু ধুনীয়াকৈ। ৰাইজে খাই কেনেকুৱা পাইছে এতিয়া? আৰু আমি ভাল পালোঁ, আমি একদম বিৰাটেই সুখী খাই পেলাই। সেইকাৰণে মানে ৰেকৰ্ডিং কৰি লৈছোঁ। ঠিক আছে। একদম সুন্দৰকৈ বনাইছে। আৰু মানে গোটেই বস্তুখিনি খাবলৈ বিৰাটেই ভাল হৈছে। আপোনালোকে কেতিয়াবা আহিব, আহি একবাৰ ইয়াত ট্ৰাই কৰি চাব। আৰু বৰ বেছি মানে কষ্টলি হোৱা বস্তুবোৰ, আইটেমবোৰ একদম পূৰা ৰিজনেবল হয়। মানে 90 টকাত ভেজ থালি ন, ভেজ থালি 90, চিকেন থালি 130, পৰ্ক থালি আছে 160, মটন থালি 180। তো এইখিনি বস্তু একদম বঢ়িয়াকৈ আপোনালোকক দেখালোঁ। আৰু লোকেশ্যনটো মই কৈ দিছোঁ, মই দেখাইছোঁ ৰ'ব আপোনালোকক। লোকেশ্যনটো হৈছে এইটো KPM চাৰিআলি। আৰু KPM চাৰিআলিৰ পৰা যদি এনেকৈ আপোনালোকে আহে, এইটো একদম মেলা চকৰলৈ গুচি যাব পাৰে। তো মেলা চকৰ পাবগৈ নালাগে। এই নেত্ৰজ্যোতি হস্পিটেলখন যে আছে, নেত্ৰজ্যোতি হস্পিটেলখন একদম ফ্ৰণ্টতে আছে। এইখনৰ নাম হৈছে মুংমাও দ্য এথেনিক কিচেন।
খানা সঁচাকৈ বিৰাটেই ধুনীয়া আৰু একদম পূৰা অথেণ্টিক খানা, একদম পূৰা আমাৰ মা মছলা নোহোৱা অসমীয়া যিটো খাদ্য আমাৰ খাবলৈ বিৰাটেই ধুনীয়া হৈছে। আজি গাহৰি খালোঁ, গাহৰিটো বিৰাট ধুনীয়া। চিকেনটো কেনেকুৱা হৈছে দাদা? চিকেন খালে ছোৱালীয়ে, চিকেনটো ভাল হৈছিলে, লগতে বেতগাজৰ ভাজি দিছিলে, তাৰপিছত কাচকল ফ্ৰাই আছিলে, আমৰ চাটনি এটা আছিলে, মানে আমৰ চাটনি আছিলে মানে এইটো অঁ আমৰ চাটনি আছিলে, একদম বিৰাট ধুনীয়াকৈ খালোঁ আজি। তো ফাইনেলি গাইজ আমি মোংমাওত খানা খাই আহিলোঁ। সঁচাকৈ একদম মানে আণ্ডাৰ ৰেটেড হোটেল হয়। আমাৰ টাউনৰ মানুহবোৰে হয়তো গম নাপায় যে এনেকুৱা এখন হোটেল আছে বুলি। মানে খানাটো মানে কৈছে এনেকুৱা আপুনি লাগিব যে হোটেলত খোৱা নাই ঘৰত খাই তেনেকুৱা লাগিব। ভাজিখিনি মানে খুৰীয়ে নিজে বনাইছে, তেওঁ কৈছে যে মই নিজে বনাইছোঁ ভাজিখিনি, আৰু একদম ভাজিখিনি একদম মা মছলা নোহোৱা, একদম ঘৰত মানে মায়ে বনাই দিয়া নোহোৱা তেনেকুৱা সোৱাদ মানে। আৰু লগতে গাহৰিটো বিৰাট ধুনীয়া বনাইছিলে। মই গাহৰি থালি খালোঁ, সিহঁতি ফালে চিকেন থালি খালে, চিকেনটো ভাল বনাইছে। বাকী স্ম'ক পৰ্ক পাব, বইল পৰ্ক পাব। নাগা থালি এখন আছিলে, কিন্তু কাৰিকৰজন অকণমান মেইন কাৰিকৰ নাছিলে, সেইকাৰণে নাগা থালিখন আজি ৰেডি নহ'ল। আৰু মানে বিৰাট ৰিজনেবল, 90 ৰুপিজত ভেজ থালি, 130 টকাত চিকেন থালি, 160 টকাত পৰ্ক থালি। আৰু এম্বিয়েঞ্চটোত আপোনাক দেখালোঁ এনেকুৱা সুন্দৰ এটা পৰিৱেশত, সেইটোত ইমানটো পইচাত। আৰু আইটেমো নথকা নহয়, 10টামান আইটেম দিছে খানা থালিবোৰ, ধুনীয়াকৈ আপোনালোকে খাব পাৰিব আহি পেলাই। তো আজিলৈ আহোঁ, আকৌ লগ পাম নতুন ভিডিঅ'। টিল দেন বাই বাই। আৰু কোনোবাই নতুনকৈ চেনেলটো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি চাই ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।